শপত গ্ৰহণ হ'ব আমাৰ বিশেষ দলৰ শপত গ্ৰহণটো 3 তাৰিখ অক্টোবৰত হ'ব তো সকলোকে মই মাতিছোঁ আপোনালোকে সবেই আহক আমি সকলোৱে একেলগে ফূৰ্তি কৰিম আৰু আহি পেলাই ইয়াত শপতনামা শপত গ্ৰহণ ননাই চেৰপাং সমষ্টি হিচাপে বিশেষ দলৰ পজিশ্যন 1 নম্বৰ ইয়াত পদম ফুলে নিজকে আমি জিকিব আৰু জিকা পিছত আমি কৈছোঁ পলটপত ডাঙৰীয়াক আমি ইএম দিম স্পষ্ট কথা আৰু আমাৰ দিন তাৰিখটো হৈয়ে গ'ল 3 তাৰিখ অক্টোবৰত শপত গ্ৰহণ কৰিব ইয়াত চিফ গেষ্ট হিচাপে আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব ইয়াৰ পিছত স্পেচিয়েল চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী পুৰা কনচেন আৰু চৰকাৰ হোৱাৰ পিছত আমি এই নালাপাৰা সুখলাই আৰু ৰাজাগড় এই অঞ্চলত ইলেকশ্যনৰ লেটাৰ দিছে বুলি কৈছে ইলেকশ্যনৰ নটিচ আহিছে বুলি কৈছে মই কৈছোঁ এইবিলাক বাদ দে আমি চৰকাৰ আহি আছোঁ ইলেকশ্যনৰ কথা কোনো প্ৰশ্নই নাহে আমি মাটিৰ পাতাহে দিব ইয়াৰ বসবাস কৰা ৰাইজসকলে কাকো ভয় কৰিব নালাগে মই আছোঁ মততে এই সকলৰ ইলেকশ্যন কৰাৰ যিটো নটিচ সেইটো আমি বন্ধ কৰিম মততে বন্ধ কৰাৰ কোনো কথাই নাহে আমি মাটিৰ পাতাহে দিব বন্ধটো হ'বই ইয়াৰ লগত মাটিৰ পাতা আমি দিম বিপিএফ দলৰ মেইন ইছ্যুটো হ'ল সকলো জাতি জনগোষ্ঠীৰ যাৰ লগৰ মাটিৰ পাতা নাই ইহঁতক মাটিৰ পাতা দিয়াটোই মেইন ইছ্যু মেইন এজেণ্ডা আৰু চৰকাৰ আহিলে সেইটোৱে আমি কৰিম বহুত শপত গ্ৰহণ 3 তাৰিখ অক্টোবৰত ওদালগুৰিত বিপিএফৰ পজিশ্যন খুব ভাল সেকেণ্ডত বিজেপি আছে প্ৰথমত বিপিএফ হিমন্ত বিশ্ব শৰ্মাক আগতে আপুনি দাদা বুলি কৈছিলে এতিয়া ডাঙৰীয়া বুলি কয় কি দাদা ভাইৰ সম্পৰ্কটো নোহোৱা হৈ গ'ল নেকি কি আজি এতিয়াও আমাৰ ৰাজনীতিৰ সম্পৰ্কটো বেলেগ ৰাজনীতিৰ কথাটো বেলেগ কিন্তু আমাৰ যেটো এনে ব্যক্তিগত সম্পৰ্ক ঠিকই আছে আপুনি প্ৰমোদ বৰা আপোনাক ইমিচিয়ৰ্ড বুলি কৈছে পলিটিক্যালি জাম্বা বুৰ্বক হি প্ৰমোদ তই যদি জানে তই যদি বিৰাট চালাক তই যদি মিছৰ্ড হয় জিকাই পেলাই দিয়কচোন